হেল্ল' বন্ধুসকল, বহি বহি চিন্তা কৰি কৰি পালোঁ কথা এটা। মোৰ জাকৈ খালৈ বনাবলৈ দি থৈছোঁ সজাবলৈ, আনোগৈ ব'লক। বনাই হ'লনে নাই নাজানো, কিন্তু আনোগৈ ব'লকচোন বা মানে যাওঁ ব'লকচোন, কিজানি হ'লেই বা বনাই আপোনালোককো দেখাব পাৰিম। বহুত ধুনীয়া বনায়। এইবাৰ মই প্ৰথম বনাবলৈ দিছোঁ, চাওঁচোন কেনেকৈনো বনাইছে ব'লকচোন। হেল্ল' বন্ধুসকল, আজি আমি যাবলৈ ওলাইছোঁ জাকৈ খালৈ আনিবলৈ। এখন মোৰ ফুলনি বাগিচা, এইফালে এয়া আৰু মই স্কুটি চলাম, মোক স্কুটি চলাব ই নিদিয়ে, মই চলাম ই বহিব। খুৰাজন ৰাস্তাতে পালোঁ আৰু কথা পাতি আহি আছোঁ। এতিয়া লওঁগৈ জাকৈ খালৈ। এইটো ঘৰ আৰু ধুনীয়া, চব ধুনীয়াকৈ সজাই দিছে চাৰিওফালটো। ইমান ধুনীয়াকৈ মুচি মেলি থৈছে ঘৰটো, সঁচাকৈ দেই। এয়া বন্ধুসকল, এয়া খুৰাই বনাইছে। এয়া জাকৈ, এয়া খালৈ আৰু এয়া চালনী, এয়া ডলা। এইটো চাইডে ডলা কয় নে খোলা কয়? ডলা ন, আমাৰ চাইডে ডাঙৰ হয় ন। এয়া চব কি ধুনীয়া বনাইছে। আপোনালোককো যদি লাগে নহয়, মোৰ আপোনালোকে লিংকত মই দি দিম এড্ৰেছটো, আপোনালোকে মোক কণ্টেক্ট কৰিব, আপোনালোকেও বনাই ল'ব পাৰিব। এয়া চব কি ধুনীয়া। আৰু এয়া খুৰীয়ে তামোল কাটি আছে, আমাক দিছে খাবলৈ। আমি তামোল খাম, কাৰণ আমাৰ অসমীয়া মানুহে তামোল খাম নহ'লে নহয়েই। আৰু ময়ো খুব তামোল খাওঁ দেই। দেখাতে বস্তু জীৱন আৰু ধৰক ভালকৈ ৰাখিলে যিমান দিন আকৌ সিমান দিন থাকি যাব। এইবোৰ বস্তু এইবোৰ অজৰ ৰং কৰি দিয়া। এই হেৰিটো পাৰ্মাটো আকৌ মাৰি ল'ব লাগে, বগা পাৰ্মাটো বাঁহৰ কালাৰটো মাৰিলে বেছি ভাল লাগিব, কাৰণ অৰিজিনেল বস্তুটো ন, বাঁহৰ কালাৰটো মাৰিলে এইটো ধৰক পাৰ্নিছ কৰি পিনে ওপৰত এইটো মাৰি পিনে ভাল লাগিব নহয়। বোৱাৰীয়ে পিছে ৰাখেনে নাৰাখে নাজানো নহয়, এইবোৰ কৈ কি বস্তু বুলি পেলাই দিয়ে যদি ন, আমি এতিয়া মৰমত ৰাখিম। এয়া চাওক বন্ধুসকল, কি ধুনীয়া ধুনীয়া লাগিব চাগে ন, মনত বহুত হেঁপাহ জাগিছে চাগে ন। এয়া আমাৰ ডাঙৰ ছোৱালীজনী ঘৰ। থেংক ইউ, আপুনি যে গোটেইকেইটা বস্তু বনাই দিছে, বহুত বহুত ধন্যবাদ। বন্ধুসকল, এয়া বহুত বনাই, এতিয়া আমি লওঁ আৰু ঘৰমূৰা হওঁ, কাৰণ সময় বহুত হ'ল। বাই বাই। এয়া বন্ধুসকল, এয়া হৈ গ'ল, এইখন ডলা হয়, এইখন এয়া, আৰু এইখন বৰ চালনী বুলি কয়, য'ত ধান চালে। আৰু এখন বনাই আছে তেওঁ, সেই তাত থাকি আহিলে এখন আঠা বনোৱা হৈ থকাৰ কাৰণে সেইখন সৰু চালনী হয়। আৰু এয়া হৈছে জাকৈ খালৈ। এইবোৰ আপুৰুগীয়া সম্পত্তি হয় আমাৰ, যিবোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। সেইকাৰণে মই তেখেতে বনাই বুলি গম পাই চিন হিচাপে এইকেইটা ৰাখি থবৰ কাৰণে বনাবলৈ দিলোঁ, আৰু মোৰ কাৰণে ডাঙৰকৈ বনাবলৈ দিছোঁ। একচুৱেলি কি হয়, মই জাকৈ মাৰিব নাজানো, বাব নাজানো, কিন্তু তথাপিতো হেঁপাহতে এখন বনাব দিছোঁ। সেইখিনি বাৰু ছেকেণ্ড ভিডিঅ'টোত আপোনালোকক দেখাম। এয়া চাওক কি ধুনীয়া জাকৈ, একদম পূৰা এনেকৈ কৰি ধৰি মাছ ঢেৰ উঠিলে দেই বন্ধুসকল। এয়া চব মাছেই মাছ, গোটেই মাছেই মাছ। ৱাও, আকৌ এই ঢেৰ মাছ দেই, এই চালনীয়েদি ধৰোঁ একদম পূৰা। আপোনালোককো যদি লাগে তেন্তে কণ্টেক্ট কৰিব, মই তেখেতক কৈ দিম, তেখেতে বনাই দিব। এয়া